বন্ধুসকল কি খবৰ আপোনালোকে হ'বলা বিহু বুলি বহুতে ব্যস্ততা হৈছে আৰু হ'ব লাগিব যেহেতু আমি মাইকী মানুহ হয় বিহু সময়তে আমাৰ বহুতখিনি কাম থাকে ঘৰ চাফা কৰা পৰা কাপোৰ ধোৱা পৰা ইত্যাদি কৰিলে আৰু পিঠা বনোৱাটোতো লাগিব সেইটো কাৰণে ভাবিছোঁ আজি মোৰ ব্লগটো আৰম্ভ কৰোঁ এতিয়া বাজিছে 12টা স্বাগতম জনালোঁ মোৰ আন এটা ব্লগলৈ আৰু বিহু বুলি বহুতো মই ইটো পিছত সিটো ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ব্লগবিলাক চাব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজি বনাম মই পিঠা মানে এটাকে মানে গোটেইখিনি কাম কৰিব লাগিব সেইটো কাৰণে ভাবিছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু অকলশৰীয়া যিহেতু হিমুৰ লগতো অলপ দিগদাৰ হ'ব সেইটো কাৰণে ভাবিছোঁ মই কামখিনি আৰম্ভই কৰি দিওঁ বিহু বুলি আৰু আজি মই কি কৰোঁ কি নকৰোঁ আপোনালোকে সকলোৱে চাই থাকিব তোমালোক কালি হেৰি পিঠাগুড়ি খুন্দি হেৰি কৰিবা চুঙা পিঠা বনাবা এইখিনি মোৰ পিঠাগুড়ি যোৱাকালিতে খুন্দিছিলোঁ এতিয়া আৰু মানে বৰহাটৰ চাহৰ ওপৰত দিছোঁ কাৰণে এতিয়া ল'ৰা দিব আহিলোঁ সন্ধিয়ালৈ পিঠা বনোৱা হ'ব আমাৰ ঘৰত যিহেতু চাহ বহুত জেগাখিনি চোতালখিনি চাহ কাৰণে ইয়াতে আহিলোঁ মেলি দিবলৈ এয়া আমাৰ চোতালখন চাওকচোন ৰ'দে নপৰে এইফালে খুৰা এয়া আলু বাচি আছে খাব নি মজা ৰ'দ এতিয়া যাওঁ হিমু কান্দি আছে ঘৰলৈ যাওঁ মাছো ভাজি থৈ হেৰি গেছত বহাই থৈ আহিছোঁতো আছা অ' কিয় কান্দি আছা 12:30 বাজিলে মই মাছখিনি ভাজি ল'লোঁ ধুমাধুম ভাতকেইটা বনাই কৰিলে খাই আৰু পিঠা বনাব লাগিব যে সেইকাৰণে ক'ত যোৱা তেলৰ বটল লৈ দিয়া দুষ্ট হৈ গৈছে বহি থাকা যোৱা নালাই বিলাক বজা নলয় থাকিলে গম পাই কিমান কি চাই থাকিব লাগে সিহঁতক ইফালে নাযাবা সিফালে নাযাবা অলপ দিগদাৰো হয় দিয়কচোন লনি চাহ লোৱা একো নাখোৱা বনাই বুঢ়া আপিটো এই কাৰ্টুন চাই আছে চাওক দুপৰীয়া মাছৰ আঞ্জা আৰু এয়া শাক মিক্স শাক খাই বহুত ধুনীয়া লাগে আপোনালোকেতো গমেই পায় খায়ে থাকে সদায় মই বহুত ভাল পাওঁ আৰু দেউতাহঁতেও বহুত ভাল পায় সেইকাৰণে শাক ভাজিম মাছৰ আঞ্জা আৰু মিক্স ভাজি চাজি বনাম হাই গাইজ দুপৰীয়া ভাত পানী খোৱাৰ পিছত ভাল ভিডিঅ' কৰা হোৱা নাই আৰু এতিয়া চোতাল ঘৰবিলাক সাৰি কৰি উঠিছোঁ ভাবিছোঁ পিঠা বনাওঁগৈ বুলি আৰু আজি হঠাতে মোৰ ভৰি এখন বহুত বিষ হৈ আছে বাওঁ ভৰিখন বহুত বিষ হৈ আছে কিয় নাজানো এখন ভৰি মাজতে মানে পৰিছিলোঁ তেতিয়া সোঁ ভৰিখনতহে মই কষ্ট পাইছিলোঁ এতিয়া হঠাতে ৰাতিপুৱা মই উঠিছোঁ যে ভালদৰে খোজকাঢ়িব পৰা নাই কিবা হ'ল ধৰিব পৰা নাই এতিয়া পিঠা বনাওঁগৈ বলক আপোনালোকক দেখাই থাকিম পিঠাটো মই কেনেকৈ বনাওঁ আৰু তেল পিঠা বনাম বৰ্তমান মই এতিয়া পিঠা বনাবলৈ আহিছোঁ আগতে মই বস্তুটো ফেটি ল'বলৈ পিঠাগুড়ি দিছোঁ 5 কাপ যিহেতু বেছিকৈ অলপ বনাইছোঁ বিহু বুলি আৰু ময়দা দিছোঁ 1.5 কাপ এফালে চিৰামখিনি ঠাণ্ডা কৰিবলৈ দিছোঁ এইখিনি তাৰপিছত গোটেইখিনি ফেটি ল'ম আৰু আপোনালোকক ৰেচিপিটো এইকাৰণে দিয়া নাই যে মই বহুতখিনি বনাইছোঁ পৰিমাণটো ভালকৈ এতিয়া ক'ব নোৱাৰিম কাৰণে আগতে বনাই লৈ কেনেকুৱা হয় তাৰপিছত আপোনালোকক বুজাব পাৰিম সেইটো কাৰণে মানে আজি মই বনাই লওঁ তাৰপিছত আপোনালোকক ৰেচিপি হিচাপে দিবলৈ চেষ্টা কৰিম এতিয়া এইখিনি ফেটি লৈছোঁ ভালদৰে 10 মিনিটমান ফেটি ল'ব লাগিব ফেটি কৰি লৈ তাৰপিছতহে বনাবলৈ আৰম্ভ কৰিম আৰু এইখিনি এতিয়া ভালদৰে ফেটি লৈছোঁ দহ মিনিটমান এইখিনি ৰখাই লোৱাৰ পাছত ভালদৰে বনাব লাগিব তাক এয়া বনাই আছোঁ আধা আধি হৈছেগৈ আৰু বনাই আছোঁ চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে এয়া চাওক জুইটো বেছি দিবও নালাগে ধুনীয়াকৈ কম ষ্টিমত থৈ পেলাই এয়া চাওক কাঢ়া কৰিলে আপোনালোকে কাঢ়া কৰিব পাৰে যদি এনেকৈ ৰাখিম বুলি ভাবে এইটো ৰঙটো ভাল হয় চাওক আৰু বস্তুটো চাওক ফেটনি ভাল হৈছে কাৰণে বস্তুটো ইমান ধুনীয়া কোমল হৈছে চাওক আৰু দেখাটো ইমান মৰম লাগিছে দেখাটো খাওঁ ভাল লাগিছে খাওক বিহু উপলক্ষে দিছোঁ সেনেকৈ বনাই আছোঁ আৰু বস্তা হ'বহি এতিয়া অলপ আছে বাকী
ইউটিউবতো ভিডিঅ'বিলাক দিয়াই হৈয়ে আছে, কিন্তু তেওঁলোকে মানে একাপ দুকাপৰ জোখৰ হিচাপ কৰি পেলাই বস্তুটো দিয়ে কাৰণে মানে আমি এতিয়া ভাবোঁ কি বিহুত এতিয়া ইমানখিনি বনাবলগীয়া হ'ব, এতিয়া কেনেকৈ বনাম কি কৰিম সেনেকৈ মানে নিজে মানে কনফিউজ হৈ যাওঁ। কিন্তু সেইটো নহয়, নি হিচাপত বা ফেটনিটো ভাল হ'লেই বস্তুখিনি ভাল হৈ যায়। মই 5 কাপ মানে হেৰি লৈছোঁ, গুড়া লৈছিলোঁ, আৰু ময়দা লৈছিলোঁ 1.5 কাপ, তাৰ লগতে অকণমান নিমখ হ'বহি আৰু বেছি বাকী থকা নাই। পিছে আপোনালোকে বিহুত কি কৰে কমেণ্ট কৰি জনাবচোন। কমেণ্টবিলাক পঢ়ি ভালো লাগে দিয়কচোন। আৰু এতিয়া 9 তাৰিখ মিষ্টাৰে আনি দিছে মিছল চানা, পিঠা বনাই খাই আছোঁ, ভালো লাগিছে। আৰু ইমান ওচৰ পৰা আহিছে, মোক বা কেনেকুৱা দেখিব, মানুহ ভয় খাব। লগত অংকিতা আছে, কেমেৰা ধুই খাই আছে। চাওকচোন হাতখন চাওক, ইমান লোভি আনি চাওক। কি হৈছে চাওক, তাই মোক গালি পাৰি ইয়াত কৰোঁতে হিংসা চাওকচোন, তাই ইমান হিংসা মোক পিঠা পুৰাই পেলাইছে, দেখিছেনে? চাওক এইটো কোনে খাব, এতিয়া তাইকে খাব লাগিব। এইটো দিলোহে, কেনে হৈছে ক'ব নালাগে, খালি খোৱাতে লাগি আছে। কেনেকুৱা হৈছে? মজা হৈছে বা, ভালকৈ খা, ডিঙিত লাগি যাব তই। সেইটো এনেও ডিঙিটো সৰু আছে নহয়। আৰু এটা এইটো চাওক, এইটো ক'ত তাইকে খাব কৈছোঁ, ইমান ব্ৰাউন চকলেট অকণ লাগিছে হয়নে? তাই বোলো খাওক। অঁ খাইছে চা। মোক চাওকচোন, ইয়াৰ অসুখ হৈছে, হাও হৈছে, জ্বৰ উঠিছে তাক এতিয়া টোপনি নিয়াই থৈ দিওঁ ৰ'ব। পিঠাও বনোৱা হ'ল আৰু ভাত ৰান্ধিব লাগিব, দেৰিকৈহে ৰান্ধিম, সেইটো কাৰণে তাক এতিয়া অলপ মালিচ চালিচ কৰি পেলাই খুৱাই থৈ দিওঁ। তাৰ চকু চাওকচোন ইমান জলজলীয়া হৈ গৈছে। এতিয়া বৰ্তমান ভাত বনাব আহিলোঁ। মাংস বনাবলৈ আলু আৰু পিঁয়াজ কাটি থৈছোঁ, জলকীয়া বেছি দিয়া নাই, দুটাই দিছোঁ, আৰু জলকীয়া গুড়া দিম যে। মাংস, ব্ৰইলাৰ মাংস, আৰু আজি মানে কি অলপো জোল নকৰোঁ, ড্ৰাই কৰি থৈ দিম পূৰা। আৰু মিষ্টাৰে সেনেকৈয়ে ভাল পায়, সেইকাৰণে। আৰু দিনৰ মানে মাছৰ আঞ্জা চাঞ্জা আছে, চলি যাব আজি ৰাতিৰ কাৰণে। আৰু হলাক না নাই হোৱা, আৰু অলপমান বাকী আছে। আৰু ভৰিখন বেছি বিষাই আছে, এইবিলাক থিয়তে দিনটো বহুত সুবিধা লাগি গৈছে। কেনেকৈ বিলাম হা? এতিয়া মাংসখিনি বনালোঁ, ৰখি থাক, পিছততো কিন্তু দিয়া নহ'ব। পাঠে আহিলি নহয়, ৰাতিপুৱা খালি হ'ব। অঁ ইয়াতে আছে ৰ'ব, ৰাতিপুৱা স্কুল আছে। অঁ কি কৈছে বুজা নাই। বৰ্তমান দেউতাই চুৰি গৈছে, আহোঁ ৰ'ব, মোৰ চাব। বৰ্তন এতিয়া বৈ মাংস বনাব, মই ভিডিঅ' বনাবলৈ আহিছোঁ। বাই। মাংসখিনি এনেকৈ শুকানভাৱে থৈ দিলোঁ। এতিয়া ভাত পানী খাওঁ, 10:30 বাজিল। কিমান হাও হৈ আছে, পাপাৰ লগত হামু দিবা, পাপাৰ লগত হামু দিবা, চকুৱে মেলিব পান ভালকৈ। হাই গাইজ, এতিয়া 10:30 বাজিছে, ভাতখিনি খাই বৈ লওঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এইটো ভিডিঅ' ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই।